होसोनानै गिख्रंथाव थासारियाव माखासे उन्दै गथ'फोरा बिखुङाव बिजाबनि बेग लानानै सिले दैमाजों थांलाय फैलाय सोलोंथाइ लानायाव दिनैसिमबो जुजिगासिनो रायजोनि माखासे फरायसाफोरा। अरुणाचल प्रदेशनिफ्राय बोहैबोनाय दैया सिले दैमाजों बोहैबोनायाव दैयाव सानस्रिनानैसो बारनो गोनां जायो फरायसाफोरा। भारत उदांस्रि जानाया 75 बोसोर जानायनि उनावबो नायफिनजायाखै आसाम अरुणाचल सीमानि साखाथि जनाय लेकु जेलेम ओनसोलनि गामिफोरा माखासे उन्दै उन्दै गथ'फोर आरो मोनसे दैमा खैफोद गोनां लामाजों सानफ्रोमबो थांलाय फैलाय खालामो गथ'फोरा। बे थांलाय फैलाय खालामनाया सानसे साननैनि थाखायल' नङा। बे थांलाय फैलाया बोसोरै बोसोर सोलिगासिनो। धेमाजि जिल्ला जनाय महकुमानि सिङाव थानाय केमि गामिखौ लानानै ओनसोलनि गोबां फरायसाफोरा सोलोंथाइ होसोनानै खैफोद गोनां थासारिजों भुगिनो गोनां जाबोदों। মোৰ নাম শ্ৰীমতী জুলি দলে। মই কেমি জিলা ময়দৰিঙাজী বিদ্যালয়ৰ এজনী ছাত্ৰী। আমাক এখন দলং লাগিব। আমি ইয়াৰ পৰা পাৰ হ'বলৈ বহুত অসুবিধা হয়। আমাক নাও এখনে নোজোৰে। আমি সেইকাৰণে দলং এখন বহাবলৈ মামাক আহ্বান জনাইছোঁ। আমি ইয়াৰ পৰা বহুত অসুবিধা, কাপোৰ তিতি যায়, বেগ কিতাপ চব তিতি যায়। আমি বহুত অসুবিধা স্কুলৰ বিদ্যালয়লৈ গৈখিনি জ্ঞান ল'বলৈ আমি অৰুণাচলৰ পৰা যাব লাগে ভাড়া গাড়ী লৈ পিনি। আমি ইমান ওচৰৰ স্কুলখন এই নদীৰ পৰা আমি অৰুণাচলৰ পৰা ঘূৰি যাবলৈ হৈছে। আমি এই যিটো এমই স্কুল কেমি জেলেম এমই স্কুল, এই স্কুলখন একমাত্ৰ স্কুল এই প্ৰায় 15 কিলোমিটাৰ ৰেডিয়াছত। তাৰ মাজত ক'তো স্কুল নাই। ইয়াত এল পি স্কুল প্ৰায় 10খনমান আছে। তাৰে একমাত্ৰ এমই স্কুল এই কেমি জেলেম এমই স্কুল। কেমি জেলেম এমই স্কুলৰ ল'ৰা ছোৱালী বহুত, ইয়াত প্ৰায় 150ৰো অধিক আছে ছাত্ৰ ছাত্ৰী। কিন্তু এই ছাত্ৰ ছাত্ৰীবিলাকে এই ভাল দিনত, এই শুকান দিনত যথেষ্ট ছাত্ৰ ছাত্ৰী আহে। কিন্তু যেতিয়া বাৰিষা কাল আহে তেতিয়া ইয়াত ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে। অলপ বৰষুণ দিলে নদী পানী ভৰাৰ কাৰণে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী এই নদী দি বহুত ছাত্ৰ ছাত্ৰী পাৰ হৈ স্কুল যাবলগীয়া হোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাক যাব নোৱাৰে। আগতে আমি এই ক্ষেত্ৰত MSCক অলপ অনুৰোধ কৰিছিলোঁ, দৰখাস্ত কৰিছিলোঁ। তেতিয়া MSCয়ে আমাক নাও এখন দিছিলে যোৱা বছৰ। কিন্তু সেই নাওখন কিছুদিন চলাৰ পিছত নাইকিয়া হ'ল। সেই নাওখন দিওঁতে যথেষ্ট ছাত্ৰ ছাত্ৰী স্কুললৈ আহিছিলে। কিন্তু নাওখন যেতিয়াৰ পৰা নোহোৱা হ'ল, বেয়া হ'ল, তেতিয়াৰ পৰা কিন্তু ছাত্ৰ ছাত্ৰী স্কুললৈ অহাটো বহুত কম হৈ গৈছে। এতিয়া বৰষুণ দিলে বাৰিষা কালত আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় নাহে। এনেকুৱা অৱস্থা হৈছে। গতিকে এই নদীখনৰ ওপৰত চৰকাৰে মই ভাবোঁ ইয়াত কিবা এটা ব্যৱস্থা কৰি দিব লাগে। ছাত্ৰ ছাত্ৰী যাবলৈ বাঁহৰে হওক কাঠৰে হওক বা পকা কৰিলেতো বহুত ভালেই হ'ব। কাৰণ এইখন স্কুলৰ প্ৰায় আমাৰ এই নদীখন পাৰ হৈ আহে কেমিৰ পৰা, ঐৰামঘাটৰ পৰা, অঞ্চলঘাটৰ পৰা আৰু এইফালে জামপানীৰ পৰা ছাত্ৰ ছাত্ৰী আহে। গতিকে সেই গোটেই ছাত্ৰ ছাত্ৰীবিলাকে এই নদীখনৰ কাৰণেই আমাৰ স্কুললৈ অহাত যথেষ্ট অসুবিধা হয়। গতিকে মই চৰকাৰক এইটোৱে অনুৰোধ কৰিম যে যদি ইয়াত দলং বা কিবা এটা ব্যৱস্থা কৰি দিয়া হয়, তেতিয়াহ'লে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বাঢ়িব আৰু ছাত্ৰ ছাত্ৰীবিলাকে স্কুলৰ এটেণ্ডেঞ্চ দি শিক্ষা গ্ৰহণ কৰিব পাৰিব। মানে দলংটো ইয়াত নোহোৱাৰ কাৰণে ল'ৰা ছোৱালী যাবলৈ বহুত অসুবিধা হৈছে। কেতিয়াবা কিতাপ পত্ৰ লৈ যায়, কাপোৰ পেণ্ট চব ভিজি যায়। কাৰণে ইমানে চৰকাৰক অনুৰোধ কৰিছোঁ আৰু মানে দলং এখন ইয়াত দিব লাগে অতি সোনকালে। কিমান পুৰণি গাঁও আপোনালোকৰ গাঁওখন? আমাৰ গাঁওখন ক'বলৈ গ'লে এই 75 বছৰমান পুৰণি। আজিলৈকে একো ইয়াত এনেকুৱা সুবিধাটো পোৱা নাই, দলঙৰ সুবিধাটো। কি আহ্বান জনাব? আপোনালোকৰ এটা দীৰ্ঘদিনীয়া এটা সমস্যা বুলি কৈছোঁ। আমাৰ একমাত্ৰ ইয়াৰ সমস্যাৰ সমাধানটো হৈছে মানে এখন ইয়াত পকী দলং দিব লাগে, হ'ব লাগে পকী দলং। নহ'লে ইয়াত আৰু বেলেগকৈ উপায় নাই। বা কাঠৰ দলং দিলে ইয়াত একো কামত নাহে। মানে ইয়াত বাঁহ আৰু কাঠৰ এই দলংখন ইয়াত থাকিবই নোৱাৰে। মানে ইমান পানী কাৰেণ্ট হয়, পানী বহুত, মানে পানীৰ দাৰটো বেছি আছে ইয়াত। সেইকাৰণে ইয়াত কাঠৰ বা এইটো বাঁহৰ দলং, এই নাও ডাঙৰ নাওটো চলাব নোৱাৰে ইয়াত। মানে অলপ হাত নাও হ'লে যেন তেনে কৰি পাৰ হ'ব পাৰে। ইয়াত এনেকুৱা সমস্যাত মানে আমি ভুগি আছোঁ। সেইকাৰণে ইয়াৰ একমাত্ৰ এই সমস্যাৰ সমাধানটো হৈছে মানে পকী দলং। চেনেলৰ জৰিয়তে মই এইটোৱে ক'ব খুজিছোঁ যে ইয়াত এখন দলং লাগে। এতিয়া চাবলৈ গ'লে এতিয়া কেমি আৰু এই বৃহত্তৰ যিটো অঞ্চলটো
এতিয়া অৰুণাচলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ইয়াত দলং নথকাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। এতিয়া ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ পৰা আৰম্ভ কৰি অকল ছাত্ৰ ছাত্ৰী বুলি নহয়, এইকণ ৰাইজৰ বহুত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই দলং একমাত্ৰ আমাৰ অহা যোৱাৰ একমাত্ৰ অসমৰ মাজেদি অহা যোৱাৰ একমাত্ৰ এই নদীখনে, এই নদীখনৰ ওপৰত যদি দলং হয় আমাৰ বহুত সুবিধা হ'ব। এতিয়া বৃহত্তৰ এই অঞ্চলটোত কেমি, ঐৰামঘাট আৰু জামপানী, চিৰুং, পুৰণা জেলেম, এই পবাৰ গাতে লাগি থকা আমাৰ একেবাৰে মূৰৰ আমাৰ বিদ্যালয়খনে হৈছে এই কেমি জেলেম মধ্য ইংৰাজী বিদ্যালয়। এই বিদ্যালয়খনে ইমান বছৰে স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছতো এই ৰাইজক মাহিয়াৰ দৃষ্টিৰে চাই আহিছে। এই ইমান মাহিয়াৰ দৃষ্টিৰে চাইছে যে অকল এই ৰাইজক নহয়, আমাৰ বিদ্যালয়খনে যোৱা ১.৫ বছৰে অকল ৩জন শিক্ষকে এম ই স্কুল এখন 3জন স্কুলৰ শিক্ষকৰ দ্বাৰা পাঠদান কৰিবলগীয়া হৈছে। এইটো বহুত পৰিতাপৰ বিষয়, দুৰ্ভাগ্যৰ বিষয়। লগতে মই চৰকাৰক এতিয়া আহ্বান জনাইছোঁ যে ইয়াত অলপ গুৰুত্ব দি পেলাই চৰকাৰে যাতে দলং এখন দিয়ে, এইটোকে মই আহ্বান জনাইছোঁ।